দস্যু ভাস্কৰ বোধ হয় অসমীয়া ৰহস্য আৰু থ্ৰিলাৰধৰ্মী উপন্যাসৰ ধাৰাটোক এটা ৰোমাঞ্চকৰ পৰ্যায়লৈ লৈ যোৱাত অন্যতম ভূমিকা পালন কৰা এটি বিশেষ চৰিত্ৰ। এই ছিৰিজটোৰ স্ৰষ্টা আছিল ৰংমন। ৰংমনৰ প্ৰকৃত নাম হৈছে ৰবীন দে। শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ এটা বাঙালী পৰিয়ালত 1922 চনৰ 22 মাৰ্চত তেখেতৰ জন্ম হয়। 1943 চনত তেখেতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতালৈ যায় আৰু স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰে। 1980 চনৰ 22 জুলাইত তেখেতৰ মৃত্যু হয়। উল্লেখ্য যে ৰংমন অৰ্থাৎ ৰবীন দেৰ প্ৰথমখন উপন্যাসৰ নাম আছিল কুঁৱলীৰ আঁৰে আঁৰে। 70 আৰু 80 দশকত অভাৱনীয় জনপ্ৰিয়তা অৰ্জন কৰা দস্যু ভাস্কৰ ছিৰিজত মুঠতে 61খন উপন্যাস সন্নিৱিষ্ট হৈছিল। ইয়াৰ প্ৰথমখন গ্ৰন্থৰ নাম আছিল দস্যু ভাস্কৰৰ আবিৰ্ভাৱ। এই উপন্যাসসমূহ কলিকতাৰ শ্ৰীভূমি পাব্লিছিং কোম্পানীয়ে প্ৰকাশ কৰিছিল। দস্যু ভাস্কৰ চৰিত্ৰটিৰ প্ৰকৃত নাম হৈছে কমল বৰা। প্ৰথম অৱস্থাত কেইগৰাকীমান সংগীৰে সৈতে কমল বৰাই দুষ্টৰ পৰা ডকাইতিৰে ধন কাঢ়ি দুখীয়াৰ মাজত বিলাই দিয়াৰ উদ্দেশ্য লয়। বিলোৱাৰ কামত সহায় কৰিবলৈ তেওঁলোকে মানৱ সংঘ নামে এটি কল্যাণকামী অনুষ্ঠান গঠন কৰে। কিন্তু সেই সংঘটোৰ লগত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলত কমল বৰাই আত্মগোপন কৰি ছদ্মনামত নিজৰ কাম কাজ চলাই যাবলগীয়া হয়। দস্যু হিচাপে আইনৰ বাহিৰলৈ যোৱাৰ পাছত ভাস্কৰে জয়ন্তীয়া পাহাৰৰ গুহা এটাত নিজৰ গোপন আস্তানা গঢ়ি তোলে। দস্যু ভাস্কৰৰ সংগী আছিল সুমন, ধীৰেন, ফেহু, বুন্দা আৰু ফিঙা। ইয়াৰ বাহিৰে নতুন বালি কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰ দস্যু ভাস্কৰৰ প্ৰতি সহানুভূতি থকা কিন্তু একে সময়তে ডকাইতিৰ বিৰুদ্ধে কাকতত নিৰ্ভয়ে লেখা-মেলা কৰা সাংবাদিকো আছিল। দস্যু ভাস্কৰৰ বিপৰীতে আছিল পুলিচ বিভাগৰ ডিটেক্টিভ চিফ পিনাকী শৰ্মা আৰু কিৰিটি শইকীয়া। ইয়াৰ বাহিৰে দস্যু ভাস্কৰ ছিৰিজৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল চম্পা। পৃষ্ঠাই পৃষ্ঠাই উত্তেজনা, দুৰন্ত বৰ্ণনাশৈলী, হাস্যব্যংগৰ বুদ্ধিদীপ্ত প্ৰয়োগ, অভিনৱ পটভূমিত ৰচিত এই উপন্যাসকেইখনৰ জনপ্ৰিয়তা আজিও মাৰ যোৱা নাই। আজিও দস্যু ভাস্কৰ পঢ়ুৱৈ সমাজত সমানেই জনপ্ৰিয়।